কোনোবাই সদ্যজাত সন্তানক ডাষ্টবিনত পেলাই দায়মুক্ত হ'ব বিচাৰিছে। আকৌ কোনোৱে এটা সন্তানৰ কাৰণে গোটেই জীৱন হাহাকাৰ কৰিছে। কোনোৱে দামী শাৰী পায়ো সুখী নহয়। আকৌ কোনোৱে তাঁতৰ নতুন শাৰীৰ গুণ বাৰে বাৰে শুনিছে। কোনোবাই প্ৰিয়জনৰ পৰা সোণৰ খাৰু পায়ো সুখী নহয় আৰু কোনোৱে প্ৰিয়জনৰ পৰা কাঁচৰ খাৰু পাই স্বৰ্গৰ সুখ পাইছে। কোনোবাই লাখ টকাৰ ডাইনিং টেবুলত বহি তৃপ্তিৰে খাব পৰা নাই। কোনোৱে আকৌ পিঁয়াজ জলকীয়াৰে গুড়গ্ৰাহে পঁইতাভাত গিলিছে। আচলতে এইটোৱেই বাস্তৱ। সুখ আৰু শান্তি সৰ্বদাই আপেক্ষিক। কাৰোবাৰ চব থাকিও সুখ নাই, আকৌ কাৰোবাৰ একো নাথাকিলেও সুখ আছে। জীৱনৰ প্ৰতিটো খোজ খুব সাৱধানে দিয়ক, কাৰণ বহু মানুহ অপেক্ষা কৰি আছে কেৱল আপোনাৰ এটা ভুল ধৰাৰ কাৰণে। যি মানুহে সকলো সময়তে আপোনাক প্ৰশংসা কৰে, মনে মনে তেওঁ আপোনাক হিংসা কৰে। প্ৰতিটো মানুহ দেখিবলৈ সিমান বেয়া নহয় যিমান তেওঁক আধাৰ কাৰ্ডত দেখি। প্ৰতিটো মানুহ দেখিবলৈ সিমান ভাল নহয় যিমান ফেচবুকত দেখি। কেতিয়াও কাৰোৰ দীৰ্ঘশ্বাসৰ কাৰণ নহ'ব। কথাত আছে ৰিভেঞ্জ অৱ নেচাৰ, মানুহে এৰিলেও প্ৰকৃতিয়ে কেতিয়াও এৰি নিদিয়ে। কাৰণ সৃষ্টিকৰ্তা সকলোৰে অকল আপোনাৰ নহয়। পৰ স্ত্ৰী আৰু পৰ পুৰুষ কেতিয়াও আপোন নহয়। এইবোৰ হৈছে মৰীচিকা। এই দুনিয়াত চবেই ইউনিক, চবেই একোটা আৰ্ট। যিজন আৰ্টিষ্ট ভগৱান নিজেই। ৰাস্তাৰ কাষৰ ফুটপাথত পৰি থকা মানুহৰ ফালে ঘৃণাৰ চকুৰে নাচাব। তেওঁলোকো মানুহ, ফুটপাথত আছে বুলি কুকুৰ নহয়। যাক তুমি সাধাৰণ বুলি এৰি দিবা, তাকে অন্য কোনোবাই অসাধাৰণ বুলি কাষলৈ টানি নিব। ব্ৰহ্মাস্ত্ৰৰ নিচিনাকৈ এই তিনিটা বস্তু ব্যৱহাৰ কৰক: চোকা বুদ্ধি, সুললিত কণ্ঠ আৰু ভাবি চিন্তি কথা কোৱা। সকলোৰে খেয়াল ৰাখিব আৰু আপোনাৰো খেয়াল ৰাখিব। সদায় হাঁহি থাকিব, কেতিয়াবা নিজৰ কাৰণে আৰু কেতিয়াবা আপোনজনৰ কাৰণে।